মই আৰু এটা কথা সামাজিক মাধ্যমতো মই ৰিকুৱেষ্ট কৰিম যে যাৰ লগত যি তথ্য আছে এই বিষয়ে কোনোবাই সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে কৈছে, কোনোবাই একেবাৰে মই কিমান মানৱীয় নাজানো একদম গৰিমা গাৰ্গৰ বিষয়ে লিখা আৰম্ভ কৰিছে। কিমান মই নাজানো ৱেডাৰ ইট ইজ এ ট্ৰিবিউট টু জুবিন অৰ একচুৱেলি কি ময়ো ক'ব দিগদাৰ পাওঁ, কিন্তু তেওঁলোকক মই অনুৰোধ কৰিম যে আপোনালোকে CIDত আহি আপোনালোকৰ যি তথ্য আছে ইউ গিভ ইউৰ ষ্টেটমেণ্ট। এনেও আপোনালোকে সামাজিক মাধ্যমত লিখিছে যেতিয়া আমি আপোনালোকক মাতিম যে আপোনালোকে ষ্টেটমেণ্ট দিয়ক, আৰু উইদাউট তথ্য যদি তেওঁলোকে এই কথাবোৰ কৈ আছে নিশ্চিতভাৱে আইনে তাক শুদ্ধ ভাষাত নল'ব, কিন্তু যদি উইথ তথ্য হিচাপে কৈছে তেতিয়াহ'লে ডেফিনেটলি আমি তেওঁলোকৰ তথ্যক আমি সন্মান জনাম, গুৰুত্বভাৱে যিমান পাৰোঁ আমি তেওঁলোকক একমডেট কৰিম। আমাৰ লেটাৰ ৰগেটৰী ছিংগাপুৰত আমি লেটাৰ ৰগেটৰী পঠিয়াম খুব সোনকালে, যাতে ছিংগাপুৰে আমাক কোঅপাৰেট কৰে, আৰু অসম আৰক্ষীৰ দল এটাও ছিংগাপুৰলৈকে যাব, ছিংগাপুৰৰ পুলিচৰ লগত কথা পাতি গোটেই যিমান ভিডিঅ' ফুটেজ আছে বা আগদিনাৰ নিশা বা পিছদিনাৰ যি আমি ছিংগাপুৰৰ পৰাও যিমান তথ্য পাৰোঁ আমি আহৰণ কৰিম, আৰু খুব সোনকালে ছিংগাপুৰতো অসম আৰক্ষীৰ দল এটা উপস্থিত হ'ব। সামাজিক মাধ্যমত যিসকলে বিভিন্ন তথ্য প্ৰকাশ কৰিছে, ইফ ইট ইজ নট স্পেকুলেশ্যন, তেওঁলোকৰ লগত তথ্য আছে, তেওঁলোককো আমি অনুৰোধ কৰিম যে আপোনালোকে CIDত আপোনালোকৰ ষ্টেটমেণ্ট দিয়ক। আমি সকলোৰ কথা ভাল কৰি শুনিম আৰু বিষয়টো আগবঢ়াই লৈ যাবলৈ আমি চেষ্টা কৰিম।